নমস্কাৰ মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু তথা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল বিফৰগান চেনেলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম আপোনালোকৰ স্কুল বেছ এক্টিভিটিজ মেইনটেনেন্স অফ লেছনৰ বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব। এইখিনিতে ক'ব বিচাৰিছোঁ যে এতিয়াও মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু তথা মৰমৰ বন্ধুসকলে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তেখেতসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো প্ৰেছ কৰক। আমাৰ ডিএলএড সম্বন্ধীয় গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। এইখিনিতে ক'ব বিচাৰিছোঁ যে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক লেছন প্লেন অৰ্থাৎ পাঠ পৰিকল্পনাৰ এটা থুলমূল ধাৰণাহে মই দিম আৰু এই ধাৰণাৰ ওপৰত ভিত্তি কৰিহে আপোনালোকে আপোনালোকৰ নিজৰ নিৰ্দিষ্ট কামটো পৰিচালনা কৰিব। মই যেনেদৰে দিছোঁ ঠিক তেনেদৰে কৰিব লাগে বুলি কোনো কথা নাই। আপোনালোকক ইয়াৰ পৰা এটা থুলমূল ধাৰণা পাই তাৰ পৰা আপোনালোকৰ নিজৰ যি নিৰ্দিষ্ট বিষয় আছে সেই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত আপোনালোকে বৰ্তমান সময়ত শ্ৰেণীকোঠাত যিটো পাঠ আপোনালোকে ছাত্ৰ ছাত্ৰীৰ আগত প্ৰদান কৰি আছে সেই পাঠৰ ওপৰত ভিত্তি কৰি আপোনালোকক কাৰ্যটো সম্পাদন কৰিব। আৰু মই আজিৰ এই ভিডিঅ'ত এটা নিৰ্দিষ্ট পাঠ লৈ পেলাই এটা থুলমূল ধাৰণা আপোনালোকৰ মাজত আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে সবে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব। তেন্তে আপোনালোকৰ ভিডিঅ'টো একদম শেষলৈকে চাব। যদি আপুনি আমাৰ চেনেল নতুন হৈ থাকে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। এইটো হ'ব আপোনালোকৰ মেইনটেনেন্স অফ লেছনৰ প্ৰথম পৃষ্ঠা আৰু প্ৰথম পৃষ্ঠাত মই যেনেদৰে দিছোঁ আপোনালোকে ঠিক তেনেদৰে লিখি ল'ব। খালি আপোনালোকে ফাৰ্ষ্টত মই ইয়াতে য'ত বিদ্যালয়ৰ নামটো দিছোঁ আপোনালোকে বিদ্যালয়ৰ নামটো চেঞ্জ কৰি ল'ব। বিদ্যালয়ৰ নামটো চেঞ্জ কৰি তাৰপিছত আপোনালোকে যোনটো শ্ৰেণীকোঠা ল'ব বিচাৰিছে সেই শ্ৰেণীকোঠাটো ল'ব। তাৰপিছত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আপোনালোকৰ বিদ্যালয়ত বা শ্ৰেণীকক্ষত কিমানজন ছাত্ৰ ছাত্ৰী আছে সেই অনুযায়ী ছাত্ৰ ছাত্ৰী ল'ব আৰু ছাত্ৰ ছাত্ৰীৰ গড় বয়স মই ইয়াতে 10+ লৈছোঁ আৰু আপোনালোকৰ সময়টো আপোনালোকে যিমান টাইম ক্লাছ কৰে 40 মিনিট অথবা 30 মিনিট ল'ব। তাৰপিছতে ইয়াতে আছে বিষয়টো আপোনালোকে মই ইয়াতে উদাহৰণস্বৰূপে অসমীয়া লৈছোঁ আৰু এটা পাঠ্যপুথিৰ নাম লিখিছোঁ যে সাহিত্য সুবাস আৰু পাঠৰ নামটো লৈছোঁ মানৱ বন্দনা আৰু শিক্ষক বা শিক্ষয়িত্ৰীৰ নাম যাতে এই ঠাইত আপোনালোকে আপোনাৰ নিজৰ নামটো লিখি দিব। তাৰপিছত আপোনালোকে ৰোল নম্বৰটো লিখিব। তাৰপিছত আপোনালোকে যোনদিনা এইটো ছাবমিট কৰিব সেই ডেটত লিখিলে হ'ল। তাৰপিছতে আমাৰ প্ৰথমত লিখিলে হ'ল যে সাধাৰণ উদ্দেশ্য ঠাইত আমি লিখিম যে আবৃত্তি ভংগী ধ্বনি আৰু ছন্দৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰত কবিতাৰ সৌন্দৰ্যবোৰ জগাই তোলা। 2 নম্বৰ মাতৃভাষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ জন্মোৱা। 3 নম্বৰ মৌলিক চিন্তা আৰু কল্পনা শক্তিৰ উৎকৰ্ষ সাধন কৰা। 4 নম্বৰ হৈছে অসমীয়া কবিতা পুথি সৰবে আৰু নীৰৱে পঢ়ি উপলব্ধ কৰাত সহায় কৰা। তাৰপিছত হৈছে আমাৰ শিক্ষণীয় উপকৰণকেইটা। প্ৰথমত হ'ল সাধাৰণ উপকৰণ চক ডাষ্টাৰ বোৰ্ড আদি শ্ৰেণীৰ যাৱতীয় সঁজুলি। 2 নম্বৰ হ'ল বিশেষ উপকৰণ কবিতাটিৰ কাহিনীভাগ চিহ্নিত এখনি চাৰ্ট আৰু নিৰ্দেশক মাৰি। আৰু 3 নম্বৰ শিক্ষণ সামগ্ৰীকেইটা হ'ল বিভিন্ন ধৰণৰ হাতে সজা বা কিনি অনা বা বজাৰৰ পৰা কিনি অনা সামগ্ৰী। এইটো হ'ল আমাৰ মেইনটেনেন্স অফ লেছনৰ দ্বিতীয় পেজ। তাতে আপোনালোকে এনেকুৱা ধৰণৰ এটা টেবিল বনাই ল'ব যেনেকুৱা ধৰণৰ কোঠাটো আছে ইয়াতে আপোনালোকে এনেকুৱা চেম বনাই ল'ব। তাৰপিছত ফাৰ্ষ্টটোত লিখিব যে স্তৰ, তাৰপিছত আছে পূৰ্ব জ্ঞান পৰীক্ষা, তাৰপিছতে আছে শিক্ষকৰ কাৰ্য, তাৰপিছত ছাত্ৰ ছাত্ৰীৰ কাৰ্য আৰু লাষ্টৰটো একদম হৈছে মন্তব্য। এইবোৰ লিখাৰ পিছত আপোনালোকে স্তৰৰ ঠাইত লিখিব যে প্ৰস্তাৱনা বুলি লিখিব। প্ৰস্তাৱনা ইয়াতে লিখা আছে। তাৰপিছতে পূৰ্বজ্ঞান পৰীক্ষাত আছে পূৰ্বজ্ঞান পৰীক্ষা আৰু মনোযোগ আকৰ্ষণ আৰু তলত ইয়াতে লিখা আছে পাঠ ঘোষণা। আৰু শিক্ষকৰ কাৰ্যত আপোনালোকে যোনটো নিৰ্দিষ্ট এটা পাঠ ল'ব সেই পাঠত মানে কি কুৱেশ্যন সুধিব এইকেইটা ইয়াতে লিখিব। যে আমি ইয়াতে উদাহৰণস্বৰূপ লৈছোঁ যে ফাৰ্ষ্ট কুৱেশ্যন লৈছোঁ যে তোমালোকৰ ঘৰত পূজা পাতল কৰা নে। আমাৰ 2 নম্বৰ কুৱেশ্যনটো হ'ল দুৰ্গা পূজা সৰস্বতী পূজাত তোমালোকে যোৱা নে। 3 নম্বৰ কুৱেশ্যনটো হ'ল পূজা শব্দটোৰ এটা সমান অৰ্থ বুজোৱা শব্দ ক'ব পাৰিবানে। 4 নম্বৰ কুৱেশ্যনটো হ'ল জীৱ শ্ৰেষ্ঠ বুলি কাক কোৱা হয়।
আৰু 5 নম্বৰ কুৱেশ্যনটো হ'ল এই পাঠটিৰ লিখক কোন। তাৰপিছতে ছাত্ৰ ছাত্ৰীৰ কাৰ্যতে ছাত্ৰ ছাত্ৰীয়ে এতিয়া এই প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীয়ে প্ৰথম প্ৰশ্নৰ উত্তৰটো দিছে হয় কৰোঁ, আমি পূজা পাতল কৰোঁ। ছেকেণ্ড নম্বৰ কুৱেশ্যনটো উত্তৰটো দিছে সিহঁতে যে আমি গৈছোঁ। আৰু 3 নম্বৰ কুৱেশ্যনৰ উত্তৰটো হৈছে সিহঁতে পূজা শব্দটোৰ এটা সমান অৰ্থ বন্দনা। আৰু 4 নম্বৰ উত্তৰটো দিছে জীৱ শ্ৰেষ্ঠ বুলি মানুহক কোৱা হয়। আৰু আমাৰ মানৱ বন্দনা পাঠটোৰ লিখক হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। এইখিনি ছাত্ৰ ছাত্ৰীৰ কাৰ্য কৰাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ পৰা যথাৰ্থ উত্তৰ পোৱাৰ পিছতে শিক্ষকে এতিয়া ক'ব যে আজি মই তোমালোকৰ পাঠ্যপুথি সাহিত্য সুভাষৰ অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা মানৱ বন্দনা কবিতাটি তোমালোকৰ লগত আলোচনা কৰিম বুলি বৰ্ডত ডাঙৰকৈ লিখি দিব। তো বন্ধুসকল এইটো হ'ল আমাৰ মেইনটেনেন্স অফ লেচনৰ 3 নম্বৰ পেজ। তো 3 নম্বৰ পেজত আপোনালোকে ফাৰ্ষ্টত এটা টেবিল আগৰ ছেকেণ্ড পেজৰ নিচিনাকৈ আগতে বনাই ল'ব। তাৰপিছতে ফাৰ্ষ্টত লিখিব স্তৰ, 2 নম্বৰত লিখিব শিক্ষণীয় বিষয়বস্তু, 3 নম্বৰত লিখিব বিশেষ উদ্দেশ্য, 4 নম্বৰত লিখিব শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্য, আৰু 5 নম্বৰত লিখিব ছাত্ৰ ছাত্ৰীৰ কাৰ্য, আৰু একদম শেষত অৰ্থাৎ 6 নম্বৰত লিখিব শিক্ষাৰ ফল। তো এইখিনি লিখাৰ পিছত আপোনালোকে স্তৰত লিখিব উপস্থাপন বুলি, আৰু শিক্ষণীয় বিষয়বস্তুত লিখিব শব্দাৰ্থ, আৰু বিশেষ উদ্দেশ্যৰ ঠাইত লিখিব ছাত্ৰ ছাত্ৰীয়ে নতুন শব্দৰ অৰ্থ আয়ত্ত কৰিব। আৰু শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্যৰ ঠাইত লিখিব যে শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়া ছাত্ৰ ছাত্ৰীসকলক কিছুমান শব্দৰ অৰ্থ বুজাই দিব, অৰ্থাৎ বৰ্ডত লিখি দিব। ফাৰ্ষ্টটো হ'ল অৰ্ঘ্য শব্দৰ অৰ্থ হৈছে পূজাৰ উপকৰণ। 2 নম্বৰ হৈছে পৰাৎপৰ, শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। 3 নম্বৰটো হ'ল পাদ্য, ভৰি ধুবলৈ দিয়া পানী। তাৰপিছত এতিয়া হ'ল ছাত্ৰ ছাত্ৰীৰ কাৰ্যত ছাত্ৰ ছাত্ৰীয়ে প্ৰয়োজন সাপেক্ষে নিজৰ বহীত টুকি ল'ব। ছাত্ৰ ছাত্ৰীয়ে উত্তৰ এতিয়া শিক্ষকে ব্যাখ্যাৰ দৰে কবিতাটি আলোচনা কৰিব আৰু নমনাৰ্থ জ্ঞানৰ বাবে তলৰ প্ৰশ্নকেইটা অৱতাৰণা কৰিব। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন। 2 নম্বৰ কুৱেশ্যনটো হ'ল কবিয়ে মানুহৰ নিজাপি ঘৰ বুলি কাক কৈছে। 3 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰকৃত মানৱ ধৰ্ম বুলি কাক কোৱা হৈছে। 4 নম্বৰ কুৱেশ্যনটো হৈছে সমাৰ্থক শব্দ লিখা, মানুহ, সংঘ, পৃথিৱী, সুত, দেৱ। তো এতিয়া ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশ্নকেইটাৰ উত্তৰ দিব। প্ৰথম কুৱেশ্যন আনচাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। 2 নম্বৰ কুৱেশ্যনৰ উত্তৰটো হ'ব পৃথিৱীখনক কৈছে। আৰু 3 নম্বৰটো হ'ল মানুহৰ প্ৰতি থকা স্নেহ মৰম ভাতৃত্বহে হৈছে প্ৰকৃত মানৱ ধৰ্ম। আৰু 4 নম্বৰ কুৱেশ্যনটো হ'ল শব্দাৰ্থবিলাক এতিয়া লিখিব মানুহ হৈছে মানৱ, সংঘ হৈছে লগ, পৃথিৱী ধৰা, সুত প্ৰবাহ, দেৱ দেৱতা। চ' বন্ধুসকল আজি অলপ বৰষুণৰ বাবে আমাৰ চাউণ্ডটো অলপ প্ৰব্লেম হৈ আছে। বন্ধুসকল এইটো হ'ব মেইনটেনেন্স অফ লেচন অৰ্থাৎ লেচন প্লেনৰ 4ৰ্থ পেজ। আৰু বন্ধুসকল আপোনালোকে ভিডিঅ'টো লাইক কৰিব, আৰু 100টা লাইক হ'লেহে মই এই ভিডিঅ'টোৰ PDF-টো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। চ' বন্ধুসকল আপোনালোকে ভিডিঅ'টো চোৱাৰ উপৰিও লগতে ভিডিঅ'টোক লাইক কৰিব আৰু ভিডিঅ'টো বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। চ' এতিয়া আমি 4 নম্বৰ পেজত আহিছোঁ। 4 নম্বৰ পেজত আপোনালোকে 3 নম্বৰ পেজৰ দৰে টেবুলটো বনাই ল'ব। তাৰপিছতে ইয়াতে ফাৰ্ষ্ট লিখিব যে স্তৰ, শিক্ষণীয় বিষয়বস্তু, বিশেষ উদ্দেশ্য, শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্য, ছাত্ৰ ছাত্ৰীৰ কাৰ্য আৰু মন্তব্য। এইবোৰ লিখাৰ পিছতে আপোনালোকে ফাৰ্ষ্টত লিখিব স্তৰত লিখিব উপস্থাপন বুলি, আৰু শিক্ষণীয় বিষয়বস্তুত লিখিব কবিৰ চমু পৰিচয়, বিশেষ উদ্দেশ্য ছাত্ৰ ছাত্ৰীয়ে কবিৰ সাহিত্যিক প্ৰতিভা সম্পৰ্কে স্মৰণ কৰিব। আৰু শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্য শিক্ষয়িত্ৰীয়ে এতিয়া কবিৰ বিষয়ে অলপ বুজাই দিব যে চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কিমান চনত জন্ম হৈছে, কি কবিতা পুথি ৰচনা কৰিছে, আৰু কিমান চনত তাৰ মৃত্যু হৈছে। আৰু ছাত্ৰ ছাত্ৰীয়ে মনোযোগেৰে শুনিব আৰু প্ৰয়োজন সাপেক্ষে লিখি ল'ব। তাৰপিছতে আদৰ্শ পঠনতে শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে কবিতাটি আয়ত্ত কৰিব। তাৰপিছত ছাত্ৰ ছাত্ৰীয়ে উচ্চাৰণৰ শুদ্ধতা নিৰূপণ কৰিব। তাৰপিছতে শিক্ষক শিক্ষয়িত্ৰীয়ে কবি পৰিচয় দিয়াৰ পিছতে শিক্ষকে
কবিতাৰ ছন্দ লয় আদিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম আদৰ্শ পঠন দিব। আদৰ্শ পঠনটো ছাত্ৰ ছাত্ৰীয়ে শুনি যাব। ইয়াৰ পিছতে কেইজনমান ছাত্ৰ ছাত্ৰীক সৰহ পঠন কৰিবলৈ দিব আৰু অন্য ছাত্ৰই নীৰৱ পঠন কৰিব। সৰৱ মানে হৈছে জোৰে জোৰে যোনটো পঢ়ে আৰু নীৰৱ মানে মনে মনে পঢ়াটোকে কৈছে। আৰু এতিয়া ছাত্ৰ ছাত্ৰীৰ কাৰ্য, ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ নিৰ্দেশ পালন কৰিব আৰু সৰৱ পঠন দিব। চব লিখাৰ পিছত আপোনালোকৰ মন্তব্য ঠাই এতিয়া ফাৰ্ষ্টত লিখিব জ্ঞান, তাৰপিছতে কৌশল আয়ত্ত কৰিছে, তাৰ 3 নম্বৰটো হ'ব কৌশল। তো এয়া আছিল আমাৰ লেসন প্লেন ৪৪ পেজ। এতিয়া আমি আপোনালোকক লেসন প্লেনৰ ৫ম পেজ অৰ্থাৎ 5 নম্বৰ পেজ দেখাম। এয়া হ'ল আমাৰ মেইনটেনেন্স অফ লেসন অৰ্থাৎ লেসন প্লেনৰ ৫ম পেজ। ৫ম পেজতো আপোনালোকে এটা টেবিল বনাব লাগিব। তাৰপিছত আপোনালোকে ফাৰ্ষ্টত লিখিব স্তৰ, তাৰপিছত শিক্ষণীয় বিষয়বস্তু, শিক্ষকৰ কাৰ্য, ছাত্ৰ ছাত্ৰীৰ কাৰ্য আৰু মন্তব্য। এইবোৰ লিখাৰ পিছতে আপোনালোকে স্তৰৰ ঠাইত লিখিব সামৰণি বুলি লিখিব, যিহেতু এইটো আমাৰ শেষ পেজ হয়। তাৰপিছতে শিক্ষণীয় বিষয়বস্তুৰ ঠাইত পুনৰ আলোচনা আৰু মূল্যায়ন। তাৰপিছতে শিক্ষকৰ কাৰ্যৰ ঠাইত লিখিব পাঠটি সম্পূৰ্ণৰূপে পাঠদান আৰু ব্যাখ্যাৰ দ্বাৰা বুজাই দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীয়ে পাঠৰ জ্ঞান আহৰণ হৈছে নে নাই তাক জানিবলৈ তলৰ প্ৰশ্নকেইটা সোধা হ'ব। প্ৰথম প্ৰশ্নটো শিক্ষকে সুধিছে যে মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি? আৰু ছাত্ৰ ছাত্ৰীয়ে উত্তৰ দিবলৈ চেষ্টা কৰিব। প্ৰথম উত্তৰটো ছাত্ৰ ছাত্ৰীয়ে কৈছে যে মানুহে মায়া মোহৰে পৰিপূৰ্ণ জীৱ হোৱা হেতু কবিয়ে মানুহক মায়াবী জীৱ বুলি কৈছে। ২ নম্বৰ কুৱেশ্যনটো হ'ল পাদ্য অৰ্ঘ্য লৈ কবিয়ে কিয় মানুহক পূজা কৰাৰ কথা কৈছে? ইয়াৰ এনচাৰটো হ'ল মানুহেই দেৱতা, মানুহেই সেৱক, মানুহেই বিনে এই পৃথিৱীত আন কোনো নাই, মানুহ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ, সেয়ে কবিয়ে মানুহকেই পাদ্য অৰ্ঘ্য লৈ পূজা কৰিবলৈ কৈছে। ছাত্ৰ ছাত্ৰীৰ প্ৰশ্নবোৰ যথাযথ উত্তৰ দিয়াৰ পিছতে শিক্ষকে তলৰ প্ৰশ্নকেইটা গৃহকৰ্ম অৰ্থাৎ হোমৱৰ্ক হিচাপে দিব। প্ৰথম প্ৰশ্নটো শিক্ষকে কৈছে যে কবিৰ পৰিচয় সহ মানৱ বন্দনা কবিতাটিৰ মূল ভাৱ লিখা। ২ নম্বৰ কুৱেশ্যনটো পাঠভিত্তিক প্ৰশ্নাৱলীসমূহৰ উত্তৰ লিখা। ছাত্ৰ ছাত্ৰীয়ে গৃহকৰ্মত নিজৰ টোকা বহি লিখি ল'ব। আৰু পৰীক্ষাত শিক্ষকে ছাত্ৰ শিক্ষয়িত্ৰীয়ে বোৰ্ডখন পৰিষ্কাৰ কৰি শিক্ষণীয় বিষয়বস্তুসমূহ হাতত লৈ শ্ৰেণীকক্ষ ত্যাগ কৰিব। আৰু ছাত্ৰ ছাত্ৰীৰ কাৰ্য হ'ল ছাত্ৰ ছাত্ৰীয়ে থিয় হৈ শিক্ষকক অভিনন্দন জনাব। চ' বন্ধুসকল, মই মেইনটেনেন্স অফ লেসনৰ এইটো 5 পেজত সমাপ্ত কৰিলোঁ। আপোনালোকৰ হয়তো অলপ বেছি পেজ লাগিব পাৰে, একো টেনশ্যন নাই, আপোনালোকে লিখি থাকিব। চ' বন্ধুসকল, মই এতিয়া আশা কৰিছোঁ যে আপোনালোকক লেসন প্লেনৰ সম্পূৰ্ণ ধাৰণা আৰু সম্পূৰ্ণ কনচেপ্টটো মই দিব পাৰিছোঁ। আৰু চ' বন্ধুসকল, এই ভিডিঅ'টোত 100 লাইক হ'লেহে মই ইয়াৰ PDF টো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। চ' আশা কৰোঁ আপোনালোকৰ আগন্তুক এক্সামৰ বাবে এই ভিডিঅ'টো অলপ হ'লেও কিছু পৰিমাণে সহায় কৰিব আপোনালোকক। চ' পৰৱৰ্তী সময়ত আৰু এনেধৰণৰ কিছু হেল্প কৰাৰ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ বন্ধুসকল যিসকলে কৃষ্ণকান্তৰ আণ্ডাৰত নাইবা নায়চৰ আণ্ডাৰত DLED কৰি আছে তেওঁলোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' পৰৱৰ্তী সময়ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।